নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, মই বিষ্ণুপ্ৰিয়া তামুলীয়ে আবৃত্তি কৰিবলৈ লৈছোঁ স্নিগ্ধাৰাণী গগৈৰ এটি পৌৰাণিক কবিতা ৰমণী গাভৰু। পখিলা খেদি ভাগৰি পৰা মুখখনি বন হৰিণীৰ চপলতাৰে চঞ্চলা উদ্যান চাউনি। ৰাজ কাৰেঙৰ ৰ'দ খাই কোন খটখটিত বাজে অকুমাৰী ৰমণী আইদেউৰ নপুৰৰ ৰুণঝুনঝুন। যুদ্ধৰ চৰ্ততে মাতৃভূমি অসমীৰ শীতল কোলাৰ পৰা লুইতৰ বিৰিণা মনত এৰি থৈ কোমল শৈশৱ সুদূৰ দিল্লীৰ আলমগীৰ পাটচাহৰ হেৰেম আকুৱালি অচিনা সুন্দৰী। বায়ু পানী অচিনা অজান হেৰেমৰ বাহিৰে ভিতৰে অনেক প্ৰহৰী। বেগমৰ চুমকি লগা শাৰীৰ খংখমনি দেৱালে দেৱালে দৰবাৰী ৰাজনীতি। বাইজীৰ হাজোন কাচোন জাহাপনাৰ আত্মহাৰা মন। ছবছৰীয়া এটি পিঞ্জৰাবদ্ধ পক্ষী পাৰ হৈ দিন ৰাতি বছৰ বাগৰে। বেলি নিষিদ্ধ হেৰামৰ কোন কোঠালিত তাই গাভৰু হ'ল। পাত মেজাং কৰি দেহাত জিলিকিলে অলংকাৰ। সুৰহী গাভৰু তাই ধমনীত প্ৰবাহিত ইন্দ্ৰবংশী আহোমৰ তেজ। আহোম আৰু মোগলৰ যুদ্ধক্ষেত্ৰ পুনৰ উত্তাল। গড়গাঁও নিদিবা মোমাই দেও মোগলৰ তেজপিয়া মন। বাকীখিনি হাতৰ তলুৱাতে পত্ৰ লেখি ঢাকিলৈ প্ৰদীপৰ শিখা পঠিয়ালে মাতৃগৃহৰ ফালে। এয়ে সেই ৰমণী গাভৰু স্বাধীনতাৰ হকে কান্দে প্ৰাণ। জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। ধন্যবাদ প্ৰিয় শ্ৰোতা বন্ধুসকল। যদিহে মোৰ কবিতা আবৃত্তি আপোনালোকে শুনি ভাল পাইছে আৰু আপুনিও আপোনাৰ কবিতাটো মই আবৃত্তি কৰাটো বিচাৰিছে, তেন্তে মোক যোগাযোগ কৰিব 9854548748 এই হোৱাটছআপ নম্বৰটোত।